চাকৰি দিম বুলি আফোৱা পৰা কথাটোতো এইটো মিছা কথা। তেখেতসকলে মিছাকৈ কথা কৈ ভাল পায়। আমাৰ উদ্দেশ্যটো হ'ল সমাজখন গঢ়া। UPPৰ উদ্দেশ্যখন সমাজখন গঢ়া, যি 15 বছৰত BPF চৰকাৰে সমাজৰ গাঁথনি যি থান বান কৰি দিছে, আমাৰ যে সিজনৰ লগত যি মিলাপ্ৰীতি আছিল এইটো থান বান কৰিছে। এই থান বান কৰাটো আমি মিলাপ্ৰীতি কৰিবৰ কাৰণে আমি UPPত আহিছোঁ। আৰু ইয়াৰ উদ্দেশ্যখন হ'ল BTR চুক্তিৰ দ্বাৰা যিখিনি এই অঞ্চলত অনুষ্ঠান প্ৰতিষ্ঠান হ'ব আৰু BTR চুক্তিৰ যোগেদি যি শান্তি এটা স্থাপন হ'ল, এই শান্তি স্থাপনক লৈ পেলাই আমাৰ অঞ্চলত যি এটা উন্নয়নমূলক কাম কৰিব লাগে, এই কাম কৰিবৰ কাৰণে UPPL দলৰ দায়বদ্ধতা আছে। আৰু তেখেতসকলে 15 বছৰ কৰি পেলাই যিখিনি কৰিলে, লুণ্ঠন ৰাজ যিখিনি কাৰাপশ্যন কৰিলে, এই কাৰাপশ্যনটো আজি ফাদিল হৈছে। আৰু 15 বছৰত তেখেতসকলে যি আমাৰ ৰাইজৰ যি সঁহাৰি পাইছিল, এই সঁহাৰিটো ক্ৰমাগতভাৱে প্ৰত্যেকটো বছৰ কমি আহিছিল। তাৰ ভয়তে তেখেতসকলে এইখিনি কথাটো কৈছে। দাবী কৰাটোতো দাবী কৰি থাকিব, দাবী কৰিলে যে মানুহবিলাকে যাব এইটোতো কথা নহয়। কিয়নো BTR চুক্তিত যি BTRখন চুক্তি কৰিছে NDP প্ৰগ্ৰেছিভ আৰু NDP 4টা গোটক লৈ পেলাই আৰু নিখিল বড়ো ছাত্ৰ সন্থাই আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ লগতে যিখিনি 4টা NDP গ্ৰুপ আছে, তেখেতসকলে দায়বদ্ধতা আছে যে BTRৰ যিখিনি দফাবোৰ আছে, এই দফাবোৰক ইমপ্লিমেণ্টেশ্যন কৰাৰ ক্ষেত্ৰত আৰু ৰাইজক যিখিনি এই দফাবোৰত ইমপ্লিমেণ্টেশ্যন কৰি পেলাই ৰাইজত যিখিনি আমি প্ৰতিশ্ৰুতি দিছে, এই প্ৰতিশ্ৰুতিবিলাকক তেখেতসকলক ৰাইজৰ ওচৰত লৈ যোৱাৰ কাৰণে দায়বদ্ধতা আছে। তাৰ কাৰণে আৰু এইটো যুক্তিসংগত নহয় যে কিহৰ কাৰণে যুক্তিসংগত নহয় যে বৰ্তমানত BTCৰ চিফ হাগ্ৰামা মহিলাৰে এটা কথা কৈ আছে যে BTR চুক্তিক আমি নামানো বা BPF দলে এইটো নামানে বুলি কৈ আছে। কাৰণ আৰু BTR চুক্তি কৰা সকলে কিয় নামানো বুলি কোৱাৰ লগত কেনেকুৱা যাব? এইটো ডাইৰেক্টলি কোৱা হৈছে। তেখেতসকলে জাষ্ট মানে ৰাজনীতিক মুনাফাৰ কাৰণে তেখেতসকলে আমাৰ লগত আছে বুলি এনেই ৰাইজক আভুৱা ভাৰিবলৈ কৈ আছে। BPF শক্তিশালী হোৱাৰ কথাই নাহে। BPF কেনেকুৱা শক্তিশালী হ'ব? BPF পৰা হাজাৰ মানে শ মানুহ ডেইলি UPPৰ সময় আছে, কেনেকুৱা শক্তিশালী হ'ল? এইটোতো ৰাইজে দেখা পাই আছে, ৰাইজে ক'ব এইটো। তেখেতসকলে যিখিনি কথা কৈছে যে এনে কোৱা হৈছে, তেখেতৰ সমষ্টিটো মানে বিভিন্ন দল সংগঠন, বিভিন্ন জনগোষ্ঠীৰ মানুহবিলাকে অংশগ্ৰহণ কৰিছে UPPLত। আনফালেদি BPFৰ পৰা নিজৰ দলৰ পৰা কিছুমান মানুহবিলাক ওলাই আহি আছে আৰু তেখেতসকলৰ ডাঙৰ নেতাবিলাকক এতিয়ালৈ যোগাযোগ কৰি আছে যে UPPলৈ সোমাবৰ কাৰণে। তাৰ এইখিনি জনাৰ পিছতে তেখেতসকলে যদি BPFক শক্তিশালী বুলি কৈছে, তেতিয়াহ'লে এইটো লজ্জাজনক বিষয় বুলি আমি কওঁ। এলায়েন্সটো BJPয়ে ডাইৰেক্টলি কৈছে কি এলায়েন্সটো তেখেতসকলে BTC বা BTRত এই কাউন্সিল ইলেকশ্যনত তেখেতসকলে কাৰোৰ লগত এলায়েন্স নকৰে। তেখেতসকলে নিজাববীয়াকৈ কৰিব, কেণ্ডিডেট দিব বুলি তেখেতসকলে অলৰেডি ঘোষণা কৰিছে। কিন্তু তেখেতসকলে নিজে কৈ লৈ আছে, যিবিলাক নেকি ক'ব লাগিছিল তেখেতসকলে নকোৱাকৈ BPFৰ মানুহবিলাকে কৈ আছে যে নিজে মানে আমাৰ যি মিত্ৰতা, BJPৰ লগত মিত্ৰতা আমাৰ লগত আছে বুলি তেখেতসকলে দাবী কৰিলেহে লৈছে। দাবী কৰি লোৱাটোতো হয়তো মানে বাস্তৱত নহয়। কিন্তু আনফালেদি BJPয়ে কৈছে যে আমি সকলো সমষ্টিতে কেণ্ডিডেট দিব। কেনেকুৱা বুজাবুজি হ'ল, কেনেকুৱা এলায়েন্স হ'ল এইটো কথা? ৰাইজক এনে মানুহবিলাকক এটা আভুৱা ভাৰিবৰ কাৰণে তেখেতসকলে কৈ আছে। এইটোতো নিশ্চয় হাগ্ৰামা মহিলাৰীয়ে শংকিত হোৱাৰ কাৰণে তেখেতসকলে আবুল ডাবুল বকিবলৈ লৈছে। ৰাজনীতিৰ পৰিৱৰ্তনটো কমপ্লিটলি আমি দেখা পাইছোঁ। বৰ্তমানত যিখিনি দলে বলে মানুহবিলাকে বিভিন্ন জনগোষ্ঠী, বিভিন্ন জনগোষ্ঠীবিলাকে বা বিভিন্ন দল সংগঠনৰ পৰা যেনেকুৱা UPPলত যোগদান কৰিছে, এই যোগদান কৰা যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে আমি চাওঁ যে আগন্তুক দিনত BTC নিৰ্বাচনত UPPL দলে চৰকাৰ গঠন কৰিব, এইটো নিশ্চিত।